क'क्राझार जिल्ला गसाइगावनि जरागुरि गोजौ गेजेर फरायसालियाव गिबि मन्थ्रिनि जर'खा बिथांखिनि गेजेरजों साइकेल राननाय। गिबि मन्थ्रिनि जर'खा बिथांखिनि गेजेरजों दिनै गसाइगाव महकुमानि जरागुरि गोजौ गेजेर फरायसालियाव सा 264 फरायसाफोरनो साइकेल राननानै होदों। गाहाय आलासि महरै 4 नं जमदुवार बियाबनि एमएलए अइलियाम नार्जारिया नुजाथि फैनानै साइकेल राननानै होयो। साइकेल राननाय हाबाफारियाव एमएलए जिरान बसुमतारियाबो बाहागो लायो। बे हाबाफारियाव फरायसालिनि गोरायुं हाकिम थोरफादारजों लोगोसे फोरोंगिरिफोर आरो जायगानि मेलेमजिबिफोराबो बाहागो लादोंमोन। আজি গোটেই অসমত আমাৰ সন্মানীয় আমাৰ CM ছাৰৰ উদ্যোগত আজি বাইচাইকেল ডিষ্ট্ৰিবিউশ্যন হৈ আছে। ঠিক তেনেকৈ আমাৰো সেই জাৰাগুৰি হাই ছেকেণ্ডেৰী স্কুলত আজি বাইচাইকেল ডিষ্ট্ৰিবিউশ্যন আমাৰ প্ৰগ্ৰাম আছিলে। আমি আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সদায় ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু সকলো ছাইডত তেখেতে ষ্টুডেণ্ট বা বিভিন্ন ক্ষেত্ৰত সেই নজৰ দি কিনি আগবাঢ়ি লৈ গৈ আছে। সেইকাৰণে আমাৰ অন্তৰৰ পৰা আমাৰ BTC তৰফৰ পৰা আৰু মোৰ পৰা আমি বিশেষ আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ তেখেতৰ সবল নেতৃত্বত গোটেই অসমত প্ৰতি বছৰে ক্লাছ 9 আৰু 10 অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাইচাইকেল ডিষ্ট্ৰিবিউশ্যন চলি আছে। এই বুলিও আমি জাৰাগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত আজি ৰাতিপুৱাৰ ভাগতে ছাত্ৰ ছাত্ৰীসকললৈ বাইচাইকেল ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীটো আমি লৈছোঁ। আৰু এইটো আমাৰ অসম চৰকাৰৰ প্ৰত্যেক LAC যিহেতুকে একোখনকৈ মডেল স্কুল আছে, এই জাৰাগুৰি হায়াৰ ছেকেণ্ডেৰীখন আমাৰ এইখন সমষ্টিৰ এখন মডেল স্কুল হয়। আৰু এই মডেল স্কুলৰ মই এজন এছেম্বলি চেয়াৰমেন হিচাপে আজি যিটো প্ৰগ্ৰাম, এইটো মই ইয়াত অংশগ্ৰহণ কৰি মনত বহুতো আনন্দ মই পাইছোঁ, কাৰণ যিটো প্ৰগ্ৰামটো লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল তথা গাৰ্জেনসকলে বহুতো আনন্দত উৎফুল্লিত হয়। কাৰণ গাৰ্জেনসকলে নিজৰ ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীৰ কাৰণে যিখিনি ডিমাণ্ড তিহঁতে কৰে, অহা যোৱাৰ কাৰণে বাইচাইকেল কিবা কিবি, এইবিলাকক সময়মতে কেতিয়াবা দিব নোৱাৰে, কিন্তু চৰকাৰে এইটো দিয়াৰ লগে লগে আমাৰ গাৰ্জেনসকলে সকাহ পাইছে। গতিকে তেনেকুৱা শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰতি ধাউতি ৰাখি আমাৰ সন্মানীয় CM ডাঙৰে যি কাৰ্যসূচীটো লৈছে, এইটো এনেকুৱা চলি থাকক আমি কামনা কৰিছোঁ, যাতেকৈ চবেই সকাহ পায়।